গুড মৰ্ণিং, ব'লক আজি যাওঁ চাবুৱাৰ বিধাকতাত পিকনিক খাবলৈ। পুনে গৈ এটা জেগাত ৰখিলোঁ, দেখিলোঁ প্লেচটো বৰ ধুনীয়া, কিন্তু বহুত ওখ গৰাটো, সেইবাবে পিকনিক খোৱা নহ'ব ইয়াত। আমি ভাবিলোঁ নদীখনৰ ইপাৰে যাওঁ। এনেকৈ আমাৰ গাড়ীখনো এতিয়া ঘূৰাই লৈছে। আমি এতিয়া দলংখন পাৰ হৈ ইটো পাৰে যাব লাগিব। নদীখন পাৰ হৈ আমি খুব এটা ধুনীয়া প্লেচত ৰ'লোগৈ। ইয়াৰ পৰা ভিউটো চব খুব বেছি ধুনীয়া, পূৰা বতাহ বলি আছে। এতিয়া মেইন ডেষ্টিনেশ্যনলৈ যাওঁ বোলো। তাকে পায় ইপিনে হয় মোক বুজাইছা কোনফালে খাবা ভলক য়েছ, যাওক আগবাঢ়ি খোজকাঢ়ি। এয়া আমাৰ ফাইনেল ডেষ্টিনেশ্যন। কেইবাটাও পাৰ্টি আগৰ পৰাই আছে, আমাৰ যোৱা অলপ পলম হ'ল। পিকনিক আহিছোঁ। জেগাডোখৰ খুব বেছি ধুনীয়া। আমি যাওঁতে ইয়াত এটা পিকনিক স্পট বনাইহে আছিলে। এইটো ভিডিঅ' অৱশ্যে আগৰ হয়, আপলোড কৰোঁতে অলপ দেৰি হৈছে, কিন্তু যিয়ে নহওক কোনোবা যদি প্লেচত যাওঁ ফটো ভিডিঅ' কিন্তু মেইন, নে কি কয়। আমাৰ লগত নিয়া বস্তুবোৰ আমি ৰেডি কৰি লৈছোঁ তললৈ লৈ যাবলৈ। মোৰ ভাগত দাণ্ডাকেইডালহে আহিল। বাৰু ব'লক যাওঁ তললৈ। তললৈ নামি অহা আৰু পিকনিক স্পটটো ৰেডি কৰা ভিডিঅ' কৰিবলৈ নহ'ল। এয়া আমাৰ ৰেডি হৈ গ'ল ঘৰটো। এয়া জুইৰ কাৰণে ৰেডি কৰি আছে। ৰঙালাও ফ্ৰাই বনাম বুলি ৰঙালাও কাটি থকা হৈছে, লগত কমলা টেঙা গুচাই থকা হৈছে। পিকনিক প্লেচত যদি কমলা নাপায় বহুত কিবা এটা যেন মিছ হৈ গ'ল তেনেকুৱা লাগে। এয়া আমাৰ কমলা ভাগ কৰিছোঁ। এওঁলোক দুজনৰ মাজত গভীৰ ডিছকাছ, মাংস কেনেকৈ পুৰিব। মাংস কি বিচৰা উচলা নাই নাই দাইল দান দাদাল কি হয় গাহৰি পুৰিছা আহনিকদা কমটি সৌভাগ্য মাংস গাহৰি নহয়। আপোনালোকে যদি আজিৰ পৰা যদি আছামিজ দেখি নাপায় ন, গম পাব তাই বালিত পোট খালে বুলি। পিকনিক আহিছোঁ যেতিয়া ফূৰ্তি অলপ কৰিবই লাগিব, নে কি কয়। কাম এৰি পিনি আমি এপাক সকলোৱে নাচি লৈছোঁ। এগৰাকীয়ে গানটো নুশুনো বুলি ব্লুটুথটো পিন্ধিয়ে ল'লে। হাই ৰান্ধনীসকল, চেল্ফি ভিডিঅ' মেইন বোলে। এয়া আছে আমাৰ গাহৰি পোৰা, লগত আছে চিকেন ডেয়াৰ ফ্ৰাই। এয়া আমাৰ অংকিতা বাইদেউ, লগত আছে মালবিকা বাইদেউ আৰু মই। এয়া অৱস্থা, ছোৱালীবোৰে ওপৰত ফটো মাৰিছে, ল'ৰাবোৰে কাম কৰি আছে। এয়া আমাৰ দাদা আহিছে, বোলে ফটো এখন মাৰি দিব লাগে, মূৰত শিঙিডাল লৈ আহিছে। এয়া আমাৰ ৰান্ধনীয়ে মাংস বনাই আছে। আমাৰ মাংসটো পিছে ৰেডি হৈ গ'ল। কালাৰটো কেনেকুৱা লাগিছে। এয়া আজিৰ আমাৰ খানা, মাংস ভাত, লগত আছিলে ৰঙালাও ফ্ৰাই, কিন্তু ৰঙালাও ফ্ৰাইখিনি দেৰি থাকিলে। ভাত খাই উঠিয়ে জেগাডোখৰ ধুনীয়াকৈ পৰিষ্কাৰ কৰি আমাৰ লগত অনা বস্তু বাহনিবোৰ সামৰি ল'লোঁ। ব্ৰহ্মপুত্ৰৰ বুকুত এটা ধুনীয়া ছানছেটত এটি পুৰণি বিহু গীতত আমি এপাক নাচি দিলোঁ। আমি গান গাই ফূৰ্তি কৰোঁ মানে এইখিনি সময়তে ধোঁৱাকুঁৱৰী আহি জেগাডোখৰ আগুৰি পেলালেহি। আৰু এনেকৈয়ে ব্ৰহ্মপুত্ৰৰ বুকুত এটা ধুনীয়া ছানছেট চাই আমি ঘৰলৈ বুলি আহিলোঁ। বাকী ভিডিঅ'টো কেনেকুৱা পালে জনাব। বাই বাই।